হাসং মানে সাইকেল খানৰ ডেঞ্জাৰ একদম পালসাৰ বানি পেলাইছে কি কৰে তাৰে হাততে মানে জীৱন গৈ দিলোঁ আৰু কি ধৰিছোঁ দেখা পাব চাবি হিংকা থাকিব নালাগে চাব আৰু ঘৰত যিহেতু কাম বন নাই কাম বন নাথাকিলে কি কৰিম আৰু সেইকাৰণে মানে কাঠলকে চাব যাওঁ কাঠল পকিব পাৰে এই কাঠল কৰা মানুহ আহি বেছি কাঠল পৰা মানুহ আহি কেলেলা কাঠল পাৰিব যাব লাগিব আৰু কাঠল পাৰিব যাৱাৰ কাৰণে মানে দাও বিচাৰিব লাগছোং আমাৰ কেকেৰা দাও ক'ত আছে কেকেৰা দাও এই যে লাজুকে বাইদেউ ক'ত লুকাই থৈছে ইমান পাং সিমান লৈ আহিম মানে ধামাকা কাঠল পাৰিম আজি হ'ব না নহ'ব হ'ব ইফালে বতৰৰ অৱস্থা বেয়া আৰু আমি যাব ওলাইছোং কাঠল পাৰিবা প্লাষ্টিক পাই গেলোঁ যাব মানে ওলালোঁ আৰু চততে যে শুনিছিলোঁ এই টাইপৰ আৰু পানী নোহাতে এলাহে ধান পেলাইছে ধান গাজিছে মানে কি কবি আৰু নাথাকিলে আহি যায় কাৰত নামে দিব লাগিব এইফালে এই যে এনেকা কাৰত মানে গাৰ্লফ্ৰেণ্ডক যদি এনেকৈ লৈ যাব পৰা যায় কি মজা মস্তি লাগিব ৰে ভাই পুৰা একদম পালচাৰখনক এইফালে ভৰাই থ'ব লাগছে কাঠল কাছত পুৰা কাঠল লাগছে মানে এই যে জংঘলৰ মাজে মাজে এনেকৈ আহিলোঁ মানে কাঠল পাৰবা মাজে আহি আৰু একটা কাঠল গাছ আছে মানে কাঠল ফুলিছে আৰু কাঠল মানে একদম লক্ষী কাঠল একদম গৰিৰ পৰাই আৰম্ভ হৈ আহিছে আৰু একদম ওপৰত এই যে উঠিব আৰু কাঠল খোৱা মানুহ हरामी हो बेटा আপনি নিচিনা চেলেক্সমেন মিলতে বৰ্তমানত মানে যাব বুজাইছে বৰ্তমানৰ মানে পেইনত পিচাব কৰে নেকি আৰু এই বান্দৰে গাছত উঠে একদম মানে হাৱাৰ কাৰণে ভয় লগা হৈছে আৰু এত জোৰে হাৱা আহি আছে মানে কাঠল পাৰিব অহাৰ আগতে একদম কাঠল পুৰিয়ে আছে আৰু ওপৰত যি দুইটা পকিছে হাই দুইটা মানে কি কৰিব লাগছে বান্ধি কৰে নামে দিব দেখা নোহোৱা কাঠল মানে ধৰিতে কি কৰিব আহিব পেংটে পেলাব হাইকে ধৰিম তো মানুহ কি কাঠল কি বহুত ওজনতো কি বুদ্ধি দে মানে তাই বোধে দলিয়া মোৰ মাথাত পেলোৱা ঠাণ্ডা মাৰছে মানে কাঠল গো পাইলুং ফাইনেলি দিল আৰু আমাৰ এই বান্দৰ মানে তাৰ নাম শুনো এনেহে কৈ আছোং ধেমালি কৈছোং বেয়া চেয়া নাপাবি আৰু কাঠল গো ফাইনেলি পাৰিলে হ'লং টোটেল 1 2 3টা কাঠল পাৰিলুং আৰু নামি আহিছে ফাইনেলি মানে সুৰক্ষিতভাৱে নামি অহা এটা ময়ো কামনা কৰোঁ আৰু এই পাৰ্টনাৰে পুৰা মানে কাঠল গো ফুৰিয়ে যিহেতু নষ্ট হ'ল সেইকাৰণে খাওয়া যায় কি খাওয়া নাযায় কথা কৈছে সেইকাৰণে পুৰা বিচি গো উলি আছে আৰু ইগো এনকে বিচি গো ওলাব কঁঠাল যি হয় হওক গুটি মেন ए रहा नहीं जाता तड़प ही ऐसी है ना মানে কঁঠাল নাখালে গুটি ভৰাম कौन है ये लोग মানে এই যে গুটিটো কাঠলৰ উপকাৰিতা বেছি আছে কাঠলত ভিটামিন এ পোৱা যায় আৰু কাঠল যদি খায় তেনেহ'লে বহুত বেমাৰ প্ৰতিৰোধক মানে দেহাৰ যিটো এণ্টিবডি থাকে এণ্টিবডিটো মানে সক্ৰিয় হ'ব পাৰে আৰু বৰ্তমান কাঠল বান্ধাৰ পালা মানে আমি কিছু বস্তু অনা নাই নোৱাৰ কাৰণে তো সেইকাৰণে আমাৰ চুনু বাবুয়ে সেনেকৈ বান্ধি আছে দেঠাত বান্ধিব এই দেঠাত বান্ধিয়া আৰু আৰেকটা কৰে এনেকৈ মানে এইটো বান্ধা হ'ল এনেকৈ ওচৰতে বান্ধিয়া মানে তাৰপিছত চাইকেলৰ কাৰণে যিটো বম থাকে বমতে দিয়া লৈ যাম জেগা না বমত জেগা তো বেয়া চেয়া নাপাবি আৰু বেলেগটো উপায় দিবা নাপালোঁ সেনেকৈ কাঠল বেপাৰীকে বনালোঁ আৰু साला ये दुख का खत्म नहीं होता बे আৰু বৰ্তমান হ'ল এই বেপাৰ ট্ৰেণ্ডিঙত চলি আছে মানে কাঠল মানে গুটি বিক্ৰী কৰিলেও পইচা আৰু কাঠল ডাইৰেক্ট গোটাই বিক্ৰী কৰিলেও পইচা দিলোঁ আৰু বেচেৰা বেয়া চেয়া নাপাবি ৰাইজ আহি পোৱাৰ লগে লগে কাঠল বেপাৰীৰ পৰা কাঠল কিনাৰ কাৰণে একদম পুৰা ওলাইছে আৰু মানে সেইকাৰণে আমাৰ কাঠল বেপাৰীয়ে লাভ কৰাৰ ধান্দা মাছে আৰু এইফালে কাঠল বেপাৰীয়ে পুৰা কাঠল লৈছে খাব আৰম্ভ না দুখ লাগিল না নাপায় আহ খাবি আহ কাঠল খাবি আহ মই দিব উলিয়া মই এনেকৈতো নাখাম না মোক উলিয়াই দিব লাগিব কৈছোঁ না এইফালে পৰা পেকপেকি আহি আছে মই বোলে মহাৰাজা
আৰু কাঠল খাই চাম আজি এই বছৰৰ প্ৰথম এই কাঠলকে মুখত দিলোঁ বেয়া নহয় ভালে কাঠল খাব কিন্তু ভাল লাগছে মানে আধা পকা কাঠল কমপ্লিট পকাটো খাব বেয়া পাওঁ আৰু নাখাওঁ আধা পকা হোৱাৰ কাৰণে খাই আছোঁ